পঞ্চপাণ্ডৱ আহি ইয়াতে ৰৈছিলে। মোৰ ঘূৰাই গৈছে। So friends, finally আমি আহি জেগাটো পালো, মানে আমি য'ত আহিব লাগে তাত আহি আমি পালো। এতিয়া তাৰ আগত কথাটো হ'ল কি, আমাৰ লাগিব এতিয়া কল, মানে আমি কল বিচাৰিব লাগিব। বলক যাওঁ। So hi guys, মই মুন্না ভাই। আজি মই আহিছো এইখিনি জেগাত, য'ত এখন থান আছে আৰু লগতে নদী আছে, পাহাৰ আছে, আৰু ইয়াত অহাৰ চবতকে ডাঙৰ উদ্দেশ্য হৈছে পাহাৰত পঞ্চপাণ্ডৱ মহাভাৰতৰ পঞ্চপাণ্ডৱ মহাভাৰতত আছিলে নে ৰামায়ণত আছিলে? ৰামায়ণৰ মহাভাৰতৰ পঞ্চপাণ্ডৱ হে। তো এই পাহাৰখনত কি হৈছিলে, মহাভাৰতৰ পঞ্চপাণ্ডৱ আহি গৈছিলে বুলি শুনিছো। বাৰু আমি ইয়াত আহিছো, ইয়াত থানো আছে। আমি যদি পূজাৰীক পাওঁ তেনেহ'লে আমি সুধিম যে ইয়াত পঞ্চপাণ্ডৱ আহিছিলে নেকি। চলিয়ে হাম চলতে হে। হাই গাইজ, আপোনালোকে যদি কোনোবাই জেগাটো চাই চিনি পাইছে তেনেহ'লে প্লিজ কমেণ্টত জনাব যে এখন ক'ত হয়, কোনখন জেগা হয়। গতিকে বন্ধুসকল, এইবাৰ আমি গৈ আছো এভাৰেষ্ট আৰোহণ কৰিবলৈ। মানে এই যে পাহাৰখন যে দেখা পাইছে, এইখন পাহাৰত আমি আৰোহণ কৰিবলৈ যাম এতিয়া, মানে উঠিবলৈ যাম। গতিকে বলক আমি আৰোহণ কৰোঁ, যাওঁ। अरे बाबा, हम इधर कैसे जाएंगे रे बाबा? हम तो इधर से नहीं जा पा रहे हैं, हम तो यहाँ फंस गए हैं, कैसे जाएंगे अभी? तो हम गया। চলো জোর লাগা কে। चलो फाइनली हम आ गए। Oh God, wow, so beautiful. It is so good. ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া লাগিছে। মই সপোনতো ভবা নাছিলো যে ইয়াত আহি ইমান ভাল লাগিব। সঁচাকে কৈছো, পৰিৱেশটো চাই মই পাগল হৈ গৈছো। আমি পাথৰত আছো হে, এইটো পাথৰত আছো। এইটো পৰিৱেশ চাওক। বহুতো মানুহ আহে ইয়াত হে, ফুৰিবলৈ বহুতো মানুহ আহে। বান্দৰ বহি আছে। আমি ইয়াৰ কাৰণে কিবা আনিছো। ये देखो, वाव, ভাল লাগিছে। আৰু এটা আহিছে। ও বাহ, কি লাভলি পৰিৱেশ। ওয়াও, ফ্যান্টাস্টিক, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। ও গড, মজা লাগিছে। খাই আছে। আৰু আহিছে। এটাকে দিয়া। ও বাহ, কি মজাকে খাই আছে। ও হাই, খোৱা। মজাকে খোৱা। ওয়াও, ফ্যান্টাস্টিক লাগিছে। হোৱাট এ লাভলি, ওয়াও, সঁচাকে ভাল লাগিছে দে। ভাল লগাতে পৰিব। পংকজ, সেইটো দলি মাৰি দিছো। কেচ কৰিছে। দেখো আমি বেগ নিনিবি ভাই। ধৰ। ও গড, কাজিয়া নালাগিবি ভাই। মজা। ফ্যান্টাস্টিক, ভাল লাগিছে। ও গড, মই কেতিয়াও ভবা নাছিলো ইয়াতে ইমান মজা লাগিব। এইটো ওপৰত এটা দিয়া। বঙজ কেচ। ধৰ। এইটো দিয়া। ও গড, বহুত ভাল লাগিছে।
নাযাবি অ একো নকৰো অ নাযাবি 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 একো নকৰো একো নকৰো অ ভাল লাগিছে হাই হাই ঐ ও এই ও ধরে 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 ভাল লাগিছে ভাল লাগিছে চাওক হে আমি কল পোৱা নাই এওঁলোকৰ কাৰণে হে আমি জাগত কল বুলি কৈছিলো এওঁলোকৰ কাৰণে আমি কল আনিব বিচাৰিছিলো কিন্তু আমি কল পোৱা নাই আমি বিস্কুটকে আনিছো স্লাইজকে আনিছো সেই ওপৰত এটা বহি আছে একচুৱেলি ইয়াত আহিলে বান্দৰৰ কাৰণে ভাল লাগে বান্দৰবোৰ বৰ মানে মৰমীয়াল হয় বৰ ভাল হয় চাওক ইয়াত এটা বহি আছে হাই 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 আজি মজা লাগিছে কিন্তু ভয়ো লাগিছে মজাও লাগিছে কেনেবাকে কেমেৰা ধৰিব পাৰিলে কিন্তু কেমেৰা লৈ গুচি যাব সেইটো বোলো ভয়ো লাগিছে আৰু মানে একদম বান্দৰৰ লগত থাকিব পাৰিছো ওচৰত থাকিব পাৰিছো হাই হাই অ ধৰিলে ধৰিলে ओ भाई इसको लेके हम क्रिकेट खिलाना चाहिए अरे भाई क्रिकेट खिलाना चाहिए ओ गॉड ইয়াৰ খং উঠি গৈছে তাৰমানে আমি ইয়াক দিয়া নাইতো ইয়াৰ খং উঠি গৈছে ভাই আমি ইয়াৰ পৰা পলাব লাগিব নহলে আমাৰো ভয় আছে এতিয়া আহিছে এইটো জেগাৰ এটা ইম্পৰ্টেণ্ট ফেক্ট একচুৱেলি আমি ইয়াত কিয় আহিছো আসলে এই জেগাখনত এইখন যিখন পাহাৰ এইখন পাহাৰত পঞ্চপাণ্ডৱো আহিছিলে তেওঁলোকে যেতিয়া বনবাসত আছিলে তো বনবাসত থকা কালত বোলে এওঁলোকে এইখন পাহাৰত আহিছিলে আৰু আহি জিৰণি লৈছিলে গতিকে এই কথাটো আমি সুধিম ইয়াত পূজাৰীসকল আছে পূজাৰীসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে এইটো সঁচানে মিছা এইটোৰ মানে সত্যতা প্ৰমাণ কৰিবলৈ আমি এইখন পাহাৰত আহিছো এয়া চাওক আমাৰ বান্দৰ মহাশয়সকল ধুনীয়াকে ইয়াত বহি আছে মোৰ ভয় লাগিছে কিন্তু অ ভাই মোৰ ভয় লাগিছে কাজিয়া লাগি আছে এওঁলোকে God, your expression to sound here. Hi, hi. Oi. Oh God, God. Oh. Oi. Oh God. Oi, jam কেনেকে ইয়াত চাৰি পাঁচটা বহি আছে যাব নোৱাৰা হৈ আছো oi সঁচাকে ভয় লাগিছে জাম কেনেকে যাব খুজিলে মোক ধৰিব বাৰু মই এতিয়া কেমেৰাটো অফ কৰো হে কেমেৰাটো মই অলপ বন্ধ কৰি মই अगर हम जिंदा रहेंगे तो कैमरा तो बहुत करेंगे छोड़ो अभी हम यहाँ से बस के निकलते हैं तो मैं यहाँ पलाओ लाहे 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 हम लाहे लाहे यहाँ से निकलते हैं तो ओ बापरे मैं वैसे मुख धरबले आइसे नेকি ছাগলী दौड़े आइसे चलो भाई हम बांदर से तो बच के निकल के आ गए हैं बांदर পৰা বাচিলো গতিকে আৰু এটা দৃশ্য দেখুৱাবলৈ বাকি আছে ও গড মজা লাগি গৈছে ওয়াও কিমান সৰু সৰু গাড়ী দেখা গৈছে এইটো ৰাস্তা এইটো হৈছে মেইন ৰাস্তা যেটো ৰাস্তাৰে আমি আহিছিলো একচুয়ালি এইটো হৈছে মেইন ৰাস্তা যেটো ৰাস্তাৰে আমি আহিছিলো আৰু আমি বৰ্তমান ইয়াত আছো ইয়াৰটো সাহস কম নহয় আমাৰ লগতে বহি আছে এইটো চাওক আমাৰ লগতে বহি আছে হাই মোক নধৰিলে হ'ল ভাই মই দূৰত যাওঁ বন্ধুসকল আমি এতিয়া যাম সেই দূৰত যায় সেই তাত তো ফাইনালি আমি মানে য'ত গৈ আছিলো তো আমি গৈ আছিলো এইটো জেগাত হে এই ডোখৰত তো আমি এইখিনি আহি পালো এইপিনে উঠিব লাগিব এইখনত উঠিব লাগিব তো বলক নপৰিলে হ'ল আৰু মই হে এইটো আহিলো এতিয়া ইয়াত উঠিম এইখনত কোনটো চাইডে উঠো এইটো চাইডেৰে বলক আচ্ছা বলক ট্ৰাই কৰোচোন কি হয় হ'ব আৰু সেইটো পিছৰ কথা উঠোচোন কোনপিনে हम किधर से जाएंगे ओ तेरे हम किधर से जाएंगे यार ये तो चढ़ना मेरे बस की बात नहीं है तो फिर भी हम ट्राई करते हैं तो आप लोग रुकिए उठो अरे बाबा
পাৰিছো দেই, অলপ অলপ পাৰিছো। এইখিনি আহি পালো, চাওক এইখিনি আহি পালো, অলপ অলপ উঠি আছো। কিন্তু পিছল মানে ভৰি পিছলিলে মানে প্ৰব্লেম আছে। উঠিলো, মজা তামাম দেই, তামাম তামাম। তাৰমানে ইয়াত মানুহ আহে, এয়া চাওক ইয়াত চিপছৰ পেকেট, কুৰকুৰি পেকেট এইবোৰ পৰি আছে। ইয়াত মানে বহুত মানুহ আহে, গতিকে আমি এতিয়া আৰু ওপৰত যাওঁ বলক। গড আহি পালো ফাইনেলি, ৱাও আই গট ইট, পাই গলো। পাই গলো। মজা লাগিছে সঁচাকে, বহুত মজা লাগিছে, বহুত ভাল লাগিছে, বহুত মজা লাগিছে। মজা, এইটো চাওক মোৰ মূৰ ঘূৰাই গৈছে, এই দৃশ্যটো চাওক, ৱাও বহুত ভাল লাগিছে। গড, এই তামাম। আৰু এটা জেগা আছিলে আমি আৰু গড এইটো চাওক, তামাম লাগে, তামাম। এইটো চাওক, সেইয়া নদী, এইখন হৈছে নদী, বৰপানী নদী বুলি কয়, এইখনৰ নাম বৰপানী নদী। ৱাও, এইপিনে চাওক, তামাম। গড, এই পাথৰখিনি যাবলৈ মোৰ মন আছে, এইখিনি পাথৰত, এই পাথৰখিনিত, সেইখিনি দূৰত যে, এইখিনি পাথৰত মোৰ যাবলৈ মন আছে, কিন্তু যাওঁ কেনেকে, বহুত দূৰ। তামাম দে, সঁচাকে কৈছো, তামাম লাগে প্লেচটো, তামাম লাগে, বহুত তামাম লাগে। গতিকে এতিয়া আমি এইখনত উঠোগৈ, এইখনত ওপৰত বলকচোন, যাওঁচোন কি হয় আৰু দেখা যাব নহয় পিছত, যাওঁ। কিন্তু ভাই এটা কথা মই কৈছিলো আগত, যে এইখন পাহাৰত যে পঞ্চপাণ্ডৱ আহিছিলে, এইখন পাহাৰত পঞ্চপাণ্ডৱ মানে মহাভাৰতৰ পঞ্চপাণ্ডৱ, যেনে অৰ্জুন, ভীম, তাৰপিছত সহদেৱ, তেনেকুৱা নকুল, তেনেকুৱা পঞ্চপাণ্ডৱ আছে। সেই পঞ্চপাণ্ডৱ এইখন পাহাৰত আহিছিল, আৰু এইটো সত্য কথা হয়। আমি তলত গৈ নামি পিছত আমি পূজাৰীৰ লগত কথা পাতিম, তেতিয়া বোলে গম পাব যে এইটো কিমান মানে একদম সত্য কথা হয় যে। গড, ৱাও, মই আজি এভাৰেষ্ট পালো, মজা লাগিছে। সঁচাকে মই কিন্তু মানে এইখন পাহাৰত মই বহুতবাৰ আহিছো, কিন্তু এইডোখৰ জেগাত মই আহি পোৱা নাই। আজি প্ৰথমবাৰ মই এইডোখৰ জেগাত আহিছো, সঁচাকে বহুত ভাল লাগিছে। সেই জেগাডোখৰ ইমান তামাম লাগিছে। মই বেক কেমেৰা দেখুৱাইছো আপোনালোকক, দেখুৱাও মই, ৰখিব। সেইটো চাওক, গড কিমান তামাম লাগে দেই এইটো দৃশ্য। মোৰ এইখিনি যাবলৈ মন আছিলে। তেৰি, ইমান ধুনীয়া প্লেচ বে, আমাৰ অসমত আছে, সেও আমাৰ গাঁৱত আছে বে, মজা লাগি গৈছে। এইখিনি চাওক তামাম। মই অলপ জুম কৰি দেখুৱাবলৈ চেষ্টা কৰো। আমি যিমান দূৰলৈকে যাওঁ, পাহাৰে পাহাৰ, পাথৰে পাথৰ। গতিকে ফাইনেলি আমি গোটেইখিনি জেগা চালো। আমি পূজাৰীসকলৰ লগত অলপ কথা পাতিবলৈ চেষ্টা কৰিম। আমি এই থানখনৰ বিষয়ে ভালকে জানিলে, এসময়ত পঞ্চপাণ্ডৱ আহিছিলে, হয় নেকি? হয়, এইটো আমিও শুনা কথা, বহুত পুৰণি কথা। পঞ্চপাণ্ডৱ আহি ইয়াতে ৰৈছিলে, আমিও শুনা কথা, তাকে আমিও এতিয়া মানি পেলাই চলি আছো। তাৰমানে এইটো সত্য কথা। আচ্ছা, এইখন থানত বোলে এসময়ত পঞ্চপাণ্ডৱ আহিছিলে, ইয়াত আহি অৰ্জুনৰ ঘোঁৰা পমিৰা ৰাজ্যত বন্দী কৰিছে পমিৰা ৰাণীয়ে। আচ্ছা, তাৰ পৰিপ্ৰেক্ষিততেই ইয়াত আহি অৰ্জুনে যজ্ঞ আৰম্ভ কৰিছিল, আৰু পমিৰাৰ লগত চুক্তিমতে ঘোঁৰা তেওঁ গ্ৰহণ কৰিছিলে। গতিকে আমি যিটো কাৰণত আহিছিলো, যে আমি এইটো জানিবলৈ আহিছিলো যে ইয়াত পঞ্চপাণ্ডৱ অখাত যিটো কথা, সেইটো সঁচা হয় নে নহয়। গতিকে আমি গম পালো যে এইটো সত্য কথা। তো ফাইনেলি আমি এইখনৰ পৰা এতিয়া ওলাইছো। শ্ৰী শ্ৰী মাধৱ থানৰ এয়া প্ৰসাদ দিলে আমাক, গতিকে আমি প্ৰসাদ গ্ৰহণ কৰি আছো এতিয়া। আৰু এটা কথা, আপোনালোকে এই জেগাটোলৈ আহক, বহুত ভাল এটা জেগা, মানসিক শান্তি পাব ইয়াত। আৰু এইখন এতিয়া আহিবলৈ হ'লে আপোনালোকে আহিব লাগিব কামপুৰ
কামপুৰৰ পৰা আহিব লাগিব প্ৰমিলা বুলি কয়, মানে ৰজাগাঁও আৰু কামপুৰৰ মাজত প্ৰমিলা বুলি কয়, আৰু এইখন থানৰ নাম হৈছে মাধৱ থান। মাধৱ থানত আহক, এইখন পাহাৰত এসময়ত পঞ্চপাণ্ডৱ আহিছিলে, গতিকে আপোনালোকৰ সকলো আহক, বৰ ভাল লাগিব। Thanks for watching.